নমস্কাৰ দৰ্শকসকল, মধুস্মিতাছ কিটচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছিলোঁ চিৰাৰ পোলাও। চিৰাৰ পোলাও বনাবলৈও খুবেই সহজ আৰু খায়ো ভাল লাগে। ল'ৰা ছোৱালীয়েও ভাল পায়। আৰু এটা আমৰ চাটনি বনাইছিলোঁ। আহকচোন চাওঁ মইনো কেনেদৰে বনালোঁ। তাৰ বাবে মই লৈছোঁ দুটা পিঁয়াজ এনেদৰে কাটি লৈছোঁ, কেপচিকাম, বিলাহী, গাজৰ, জলকীয়া, নহৰু সৰু সৰুকৈ কাটি লৈছোঁ আৰু শুকান নৰসিংহৰ পাত। নৰসিংহৰ পাত দিলে গোন্ধটো খুবেই ভাল লাগে আৰু আদা আৰু খিচমিচ। আৰু মই চিৰাখিনি ভালদৰে ধুই এনেদৰে চেকনিখনত চেকি ৰাখিছিলোঁ। এতিয়া কেৰাহী এখনত 2 চামুচমানৰ জোখে তেল দিলোঁ, 1 চামুচ বাটাৰ দিছোঁ। বাটাৰটো মন কৰিলে দিব পাৰে, মন নগ'লে নিদিলেও হয়। বাটাৰটো দিলে গোন্ধটো ভাল লাগে বাবে মই দিছোঁ। এতিয়া তেলখিনি গৰম হ'লত মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি ল'ব লাগিব। পিঁয়াজখিনি ভাজি একেবাৰে শুকান কৰি পেলাব নালাগে। পোলাওত সদায় পিঁয়াজখিনি অকণমান কোমল হৈ থকালৈকে ভাজিলেহে ভাল লাগে। এতিয়া তাতে মই জলকীয়া আৰু নহৰুখিনিও দি দিওঁ। এতিয়া নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ব লাগিব। ইয়াত মই জোখমতে হালধিও দি দিছোঁ। এতিয়া নৰসিংহৰ পাতকেইটা দিছোঁ আৰু পাচলিখিনিও মই তাতে মিলাই দিছোঁ। এইখিনি দি অকণমান পাচলিখিনি কোমল হোৱালৈকে ভাজি ল'ব লাগিব। এতিয়া মই সৰু চামুচে আধা চামুচ জিৰা গুড়ি দি দিছোঁ। মই আৰু অন্য মছলা ব্যৱহাৰ কৰা নাই, অকল জিৰা গুড়িহে দিছোঁ। বাদাম আৰু কিচমিচখিনিও মই দি একেলগে ভাজি পেলাইছোঁ। আপোনালোকে মন কৰিলে চয়া চচ, টমেটো চচ দিব পাৰে। মই দিয়া নাই, মই অকল বিলাহীহে লৈছোঁ। এতিয়া মই তাতে ধুই থোৱা চিৰাখিনি দি দিছোঁ। চিৰাখিনি দিয়াৰ পিছত এনেদৰে ভালকৈ লৰাই দিছোঁ। খুবেই সহজ বনাবলৈ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এতিয়া মই জোখমতে নিমখ দিছোঁ। বনাবলৈ সহজ হোৱাৰ লগতে স্বাস্থ্যসন্মতও হয়, যিহেতু ঘৰতে বনাইছোঁ। মই ডিমো বইল কৰি লৈছোঁ। ডিম অমলেটৰ নিচিনাকৈ ভুজিয়া বনাইও দি দিব পাৰে ইয়াৰ লগত, তেতিয়াও ভাল লাগে খাই। মই আজি বইল কৰিহে লৈছোঁ। মই কেতিয়াবা ভুজিয়া বনাইও দি দিওঁ তাত। সেয়া চাওকচোন কিমান সুন্দৰ হৈছে। বেছি ভাজি থকাৰ প্ৰয়োজনেই নাই। পাচলিখিনি যিহেতু আগতীয়াকৈ ভাজিয়ে লৈছোঁ। এয়া চাওক, মই এনেদৰে সজাই পেলালোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।